অসম চাহ মজদুৰ সংঘৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে কৰা বিৰূপ মন্তব্যৰ উত্তৰ বিচাৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী। Raju Sahu chur hoy, Raju Sahu dalal hoy, Raju Sahu gunda hoy, hey hongram choliche, hey hongram choliche, Raju Sahu ulaya, Raju Sahu ulaya. চাবুৱা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক জাৰ্নেল মিঞ্চ এজন দালাল হয়, চুৰ হয় বুলি কৰা মন্তব্যৰ বিৰুদ্ধে জাগো খাই উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা। Raju Sahu waktu, Raju Sahu waktu, Raju Sahu dalal hoy, Raju Sahu chur hoy. আজি সংগঠনটোৱে পানীতোলা শাখাৰ অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজু চাহুৱে কৰা বিৰূপ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সম্পাদক জাৰ্নেল মিঞ্চে কোনদিনা ৰাজু চাহুৰ মাটি চুৰ কৰিলে, কোন ৰাজু চাহুৰ ঘৰৰ পৰা কি বস্তু চুৰ কৰিলে তাৰ উত্তৰ স্পষ্ট ৰূপত বিচাৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি এলবাৰ্ট উৰিয়াই। চাবুৱা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা পানীতোলা ACMS ব্ৰাঞ্চৰ সম্পাদক এই বদমাছ ৰাজু চাহুৱে দুদিনৰ পূৰ্বে আদিবাসী ছাত্ৰ সন্থাৰ ওপৰত যিটো বিৰূপ মন্তব্য কৰিছিলে, সেই বিৰূপ মন্তব্যক আমি আদিবাসী ছাত্ৰ সন্থা হৈ একেষাৰে তীব্ৰ গৰিহণা জনাইছো। কাৰণ তেখেতে বিৰূপ মন্তব্য কৰিছিলে যে আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক জাৰ্নেল মিঞ্চ দালাল হয়, আজি চুৰ হয়। আজি আমি ৰাজু চাহু ডাঙৰীয়াক সুধিব বিচাৰিছো, ৰাজু চাহু আপোনাৰ কোনদিনা আপোনাৰ মাটি চুৰ কৰিলে, কোনদিনা আপোনাৰ ঘৰৰ কি বস্তু চুৰ কৰিলে আপুনি স্পষ্ট আকাৰে ক'ব লাগিব। তেখেতে কৈছে আদিবাসী ছাত্ৰ সন্থা দালাল হয়, তেখেতে আদিবাসী ছাত্ৰ সন্থাক অশ্লীল বাক্যৰে ব্যৱহাৰ কৰি এনেকুৱা পবিত্ৰ সংগঠনক সেৱা প্ৰতিপন্ন কৰিছে। এইটো কিন্তু আদিবাসী ছাত্ৰ সন্থা কেতিয়াও মানি ল'ব নোৱাৰে। সেয়ে আমি আদিবাসী ছাত্ৰ সন্থা হৈ দুদিনৰ পূৰ্বে জিলা প্ৰশাসনক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলো যে অতি শীঘ্ৰে এই ৰাজু চাহু নিচিনা বদমাছ ব্যক্তিক, দালাল ব্যক্তিক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব বুলি, কিন্তু এতিয়ালৈকে পুলিচ প্ৰশাসনক গ্ৰেপ্তাৰ কৰা নাই। সেয়ে আমি আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ হৈ পুলিচ প্ৰশাসনকো ধিক্কাৰ জনাইছো, অতি শীঘ্ৰে এই ৰাজু চাহু নিচিনা এই বদমাছ এই দালাল ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগিব। অন্যথা কিন্তু ৰাজু চাহুৱে এই ঘৰৰ পৰা তেখেতক নোলাবলৈ আমি বাধ্য কৰাই দিম। তেখেত যতো যাব ততে কিন্তু আদিবাসী ৰাইজৰ লগত, আদিবাসী ছাত্ৰ সন্থাৰ লগত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, হয় কি নাই? ৰাজু চাহুকে চবই আজি ৰাজু চাহুৱে তেখেতে কৈছে যে আদিবাসী ছাত্ৰ সন্থা চান্দা পাৰ্টি হয়। আজি ৰাজু চাহু নিজে ACMSৰ হয়। আজি অসমৰ গোটেই চাহ শ্ৰমিক ৰাইজে এটা কথা বুজি পাইছে, আদিবাসী ছাত্ৰ সন্থা কোনদিনা চান্দা তুলিছে, বা আজি গোটেই চাহ শ্ৰমিক ৰাইজে বুজি পাইছে ACMS চান্দা কৰে। ACMS সহজ সৰল 8 ঘণ্টা কাম কৰা আমাৰ পিতৃ মাতৃসকলৰ পৰা কোটি কোটি টকা সিহঁতে আত্মসাত কৰে। তাৰ কোনোদিনা ACMS হিচাপ কিতাপ দিছে নেকি? কেইটা ACMS আজি আমাৰ ল'ৰা ছোৱালীক পঢ়া লিখা কৰাইছে, ক'ত ডেভেলপমেণ্টৰ কাম কৰিছে ACMS দেখাই দিয়কচোন। ৰাজু চাহুৱে আৰু এটা কৈছে, বিগত 8 অক্টোবৰৰ প্ৰগ্ৰামটো হাইজেক কৰিব বিচাৰিছিলে আদিবাসী ছাত্ৰ সন্থাই বোলে। তাৰ সম্পূৰ্ণ তথ্য সহকাৰে ৰাজু চাহুৱে আমাক দেখাব লাগিব। সেইজন ৰাজু চাহুৱে আছিলে যিজন ৰাজু চাহুৱে সমগ্ৰ 8 অক্টোবৰৰ যিটো গণ সমাৱেশৰ কাৰ্যসূচীটো সম্পূৰ্ণৰূপে কংগ্ৰেছমুখী কৰিবলৈ বিচাৰিছিলে। আমি তেওঁক বাধা দিয়াত আজি এনেকুৱা আবুল তাবুল মাথাৰ তাৰ ছিগি গ'ল চাগে, আবুল তাবুল বকি আছে। সেয়ে আমি আদিবাসী ছাত্ৰ সন্থা হৈ তীব্ৰ ভাষাৰে ৰাজু চাহুক ধিক্কাৰ জনাইছো। অতি শীঘ্ৰে ৰাজু চাহুৱে আদিবাসী ৰাইজৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা বিচাৰিব লাগিব। আৰু লগে লগে যিবিলাক আমাৰ ওপৰত যিবিলাক আমাৰ ওপৰত অভিযোগ আনিছে, এই অভিযোগবিলাকৰ ওপৰত তথ্য সহকাৰে তেখেতে স্পষ্টীকৰণ দিব লাগিব। অন্যথা কিন্তু আমি ইয়াৰ পিছত বাৰম্বাৰ ACMSক মুকলি চিঠি দিছিলো। ACMSৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন সিং ঘাটোৱাৰ, সম্পাদক তথা অসমৰ কেবিনেট বা চৰম মন্ত্ৰী ৰূপেশ গোৱালাক আমি আদিবাসী ছাত্ৰ সন্থা হৈ এটা মেমৰেণ্ডাম সাবমিট কৰিছিলো যে অতি শীঘ্ৰে
এই ৰাজু চাহু নিচিনা বদমাছ দালাল ব্যক্তিজনক ACMSৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰিব লাগিব। এতিয়ালৈকে কিন্তু ACMSেও কোনো ধৰণৰ কাণ সাৰ দিয়া নাই। সেয়ে আমি ACMSকো এটা আহ্বান জনাইছো, অতি শীঘ্ৰে ইয়াক যদি এনেকুৱা ব্যক্তিক যদি ACMSৰ পৰা বহিষ্কাৰ নকৰে, আমি ACMSৰ তিনিচুকীয়া জিলাত যিমানটা শাখাৰ অফিচ আছে সব অফিচবিলাকত তলা মাৰিবলৈ বাধ্য হ'ম, হয় কি নাই? ACMSৰ যিমান অফিচ আছে আদিবাসী ছাত্ৰ সন্থাৰ হৈ সেই অফিচবিলাকত আমি কিন্তু তলা মাৰিবলৈ বাধ্য হ'ম, এইটো কথা স্পষ্ট। যেহেতু 8 অক্টোবৰ 2025 তাৰিখ তিনিচুকীয়া জিলা সমগ্ৰ অসমৰ ভিতৰত প্ৰথমতে তিনিচুকীয়া জিলাত বিশাল গণসমাৱেশ এটা ৰখা হৈছিল। তাত মই নিজে কৈছিলোঁ more than 1,50,000 জনগণক লৈ তিনিটা দাবী, বিশেষকৈ তিনিটা দাবী: চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, মাটিৰ পট্টা আৰু জনজাতিকৰণ অৰ্থাৎ অনুসূচিতকৰণ বা চিডুলিঙৰ ওপৰত। আমাৰ এই তিনিটা দাবীৰ ওপৰত আমাৰ এটা বিশাল গণসমাৱেশ আছিল এগেইনষ্ট বিজেপি চৰকাৰৰ এগেইনষ্টত। এই গণসমাৱেশত আমি আশা, আৰছা, ACMS, চাহ জনগোষ্ঠী জাতীয় মহাসভা যৌথভাৱে আমাৰ এটা সিদ্ধান্ত আছিল এই তিনিটা মূল দাবী। কিন্তু ৰাজু চাহু নামৰ এই ব্যক্তিজন প্ৰথম দিনাৰ পৰাই তেখেতে কিন্তু এই বিশাল গণসমাৱেশত কংগ্ৰেছীকৰণৰ কাৰণে চেষ্টা কৰি আছিল, ডাইভাৰ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছিল, মানে টোটেলি বাইপাছ ইয়ানি কি হাইজেক। তাত কিন্তু আদিবাসী ছাত্ৰ সন্থা হৈ মই নিজেই ৰাজু চাহুক বাধা, মই তেখেতক কৈছিলোঁ যে আপুনি কিয় এইটো মানে ইমান এডভান্স লৈ আছে, কাৰণ আপুনি প্ৰথমেতো আপুনি কংগ্ৰেছৰ এটা প্ৰাথমিক পৰ্যায়ৰ সদস্য, দ্বিতীয়তে আপুনি কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ উপসভাপতি, তৃতীয়তে আপুনি কংগ্ৰেছৰ হৈ তিনিচুকীয়া জিলাৰ মাকুম সমষ্টিৰ টিকেটৰ দাবীদাৰ এইবাৰ 2026-ত। গতিকে আপোনাৰ নেতৃত্বত, আপোনাৰ স্বত্বলিপিত আমি কাম কৰিম নেকি? ডেট মিনছ কংগ্ৰেছৰ মানে কি বুলি কয়, ঢোল যেনেকৈ কংগ্ৰেছে ঢোল বজাব তেনেকৈ আমি আন্দোলনটো কৰিম, এইটো কেতিয়াও হ'ব নোৱাৰে। আমি কৈছিলোঁ তাত 21 ছেপ্টেম্বৰত আমি তেখেতক কৈছিলোঁ, যিটো গুহাৰি বনাইছিলে, যিটো পোষ্টাৰ বনাইছিলে, তাত কিন্তু প্ৰথমতে তাত ACMSক দিছে, ACMSক আৰু টোটেলি কংগ্ৰেছৰ যিমান মানে চিন্তাধাৰা বা গোটেইবিলাক কংগ্ৰেছী যিবিলাক মানে নেতাসকলৰ যি বক্তব্য তাত দিয়া হৈছিলে, তিনিটা মূল দাবীৰ ওপৰতহে হ'ব লাগিছিল। আমি ACMS, আৰছা আৰু চাহ জনগোষ্ঠী জাতীয় মহাসভা সব মিলি পেলাই সেইটোক আমি আপত্তি কৰিছিলোঁ। তৎসত্বেও সেই ভণ্ডামিত যিজন ব্যক্তি ৰাজু চাহুৱে ছ'চিয়েল মিডিয়াত এৰি দিয়াৰ লগে লগে আমি কিন্তু ক্ষোভ প্ৰকাশ কৰিছিলোঁ আৰু তেখেতক দাবী জনাইছিলোঁ আপুনি এইটো অতি সোনকালে বন্ধ কৰক। কিন্তু তেখেতে সম্পূৰ্ণ এই 8 তাৰিখৰ কাৰ্যসূচীটোক কংগ্ৰেছীকৰণ বাইপাছ কৰিব ধৰিলে, হাইজেক কৰি দিলে, য'ত নেকি আমি মানে তাত স্পষ্টভাৱে তেখেতক আমি মানে কৈছিলোঁ আৰু এইটোৱে তেখেতৰ বহিঃপ্ৰকাশ ঘটিল। আপোনালোকে কালি পৰহি দেখিছে, যিটো নিউজ হৈ আছে বা ৰেকৰ্ডিং হৈ আছে, ৰেকৰ্ডিং যিটো ভাইৰেল হৈ আছে, তাত মোৰ নামটো ব্যক্তিগতভাৱে কৈছে, কাৰণ মই আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলাৰ সম্পাদক আৰু মোৰ তাত অকণমান ইনিচিয়েটিভটো অলপ বেছি আছিলে। মই সেইটো কাৰণে কৈ আছোঁ, কাৰণ আমাৰ সম্পাদক মহোদয় আছিলে, আমাৰ জিলাৰ সভাপতি আমাৰ আলবাৰ্ট অৰিয়া ডাঙৰীয়া আছিলে, মোক সম্পূৰ্ণ দায়িত্বটো দিছিলে এজ এ ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী হিচাপে। আৰু সেই কাৰ্যসূচীটো আশা তৰফৰ পৰা, আৰছা তৰফৰ পৰা আৰু জাতীয় মহাসভাৰ তৰফৰ পৰা আমি সব ঠিকে আছোঁ। কিন্তু এই ভণ্ডামিত তেল পিয়া আদিবাসী চাহ শ্ৰমিকৰ তেজ শোষণ শাসন কৰা এই ব্যক্তিজন কিন্তু আৰম্ভণিৰ পৰাই আমাৰ এই বিশাল গণসমাৱেশটোক বাইপাছ কৰিবৰ কাৰণে চেষ্টা কৰিছিল, তাত বাধা প্ৰদান কৰা হৈছিল। এইটোৱে ইয়াত বহিঃপ্ৰকাশ ঘটিল। গতিকে আমি স্পষ্টভাৱে ক'ব খুজিছোঁ, ACMS অসম চাহ মজদুৰ সংঘ ই এটা ক্লাব হয়। এই ক্লাবে কিন্তু কেতিয়াও, এই সংঘই কিন্তু কেতিয়াও উই ৱান্ট ST ডিমাণ্ডৰ কাৰণে কিন্তু অনুমতি প্ৰদান নকৰে, স্পষ্ট কথা। এইটো এটা ট্ৰেড ইউনিয়ন, আমি হ'লো জনগোষ্ঠীয় সংগঠন, আদিবাসী ছাত্ৰ সন্থা হওক, আৰছাই হওক, জনগোষ্ঠীয় সংগঠন, জনজাতিকৰণৰ মৰ্যাদা আমি বিচাৰাটো আমাৰ নৈতিক কৰ্তব্য, অধিকাৰ। ইয়াত স্পষ্টভাৱে তেখেতে নিজৰ কংগ্ৰেছৰ এটা ভেটি মজবুত কৰিবৰ কাৰণে আমি কৈছোঁ যে আদিবাসী ছাত্ৰ সন্থাক ইমান বেয়াকে অশ্লীল স্লেং ৱৰ্ড ব্যৱহাৰ কৰি পেলাই তেখেতে যিটো গালি গালাজ কৰিছে, ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি আহিছোঁ। তেখেতে স্পষ্টীকৰণ দিব লাগিব, অন্যথা য'ত পাম তাতে চুচৰাই কিন্তু তাক প্ৰত্যুত্তৰ আমি ল'বলৈ বাধ্য হৈছোঁ। স্পষ্টভাৱে যেতিয়ালৈকে ইয়াৰ প্ৰত্যুত্তৰ আমি নাপাম, ACMS তিনিচুকীয়া জিলাত 3টা ACMS অফিচ আছে, সেই অফিচবিলাক বন্ধ হ'ব লাগিব আৰু ৰাজু চাহুৱে ক্ষমা বিচাৰিব লাগিব পাব্লিকলি, আদাৰৱাইজ ইয়াৰ প্ৰত্যুত্তৰ কিন্তু ভয়ংকৰ হ'ব। হয়, নিশ্চয়কৈ যোৱা 3 দিনৰ পূৰ্বে চাবুৱা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক বদমাছ দালাল এই ৰাজু চাহুৱে যি পবিত্ৰ সংগঠন আশা আৰু আৰছাৰ
ওপৰত যিটো বিৰূপ মন্তব্য কৰিছে এই বিৰূপ মন্তব্যক কিন্তু আমি আদিবাসী ছাত্ৰ সন্থা হৈ তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। তেখেতে বিৰূপ মন্তব্য কৰিছিলে যে আদিবাসী ছাত্ৰ সন্থাৰ সন্মানীয় তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদকৰ ওপৰত যি চুৰ বুলি আখ্যা দিছে। আজি আমি স্পষ্ট আকাৰে সুধিব বিচাৰিছোঁ, আজি জিলাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৰাজু চাহুৰ ক'ত পৈতৃক সম্পত্তি চুৰ কৰিছে, ঘৰৰ কি চুৰ কৰিছে, এইটো স্পষ্ট আকাৰে ৰাজু চাহুৱে দেখাই দিব লাগিব। তেখেতে পবিত্ৰ সংগঠনক দালাল আৰু চুৰ বুলি বিভিন্ন অশ্লীল বাক্য ভাষা ব্যৱহাৰ কৰি তেখেতে গালি গালাজ দিছে আৰু আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ ওপৰত যিটো সেৱা প্ৰতিপন্ন কৰিছে এইটো কিন্তু আদিবাসী ছাত্ৰ সন্থাৰ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। সেয়ে আমি স্পষ্ট আকাৰে যোৱা 3 দিনৰ পূৰ্বে আদিবাসী ছাত্ৰ সন্থাৰ হৈ জিলা আয়ুক্ত তথা জিলা আৰক্ষী অধীক্ষক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। কিন্তু স্মাৰক পত্ৰ পায়ো এতিয়ালৈকে জিলা আৰক্ষী প্ৰশাসন তথা জিলা আয়ুক্ত মহোদয় কিয় নিমাতী কন্যা হৈ বহি আছে, আমাৰ ফালেদি কিন্তু এইটো কুৱেশ্যন মাৰ্ক হৈ আছে। সেয়ে আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে এনেকুৱা বদমাছ এনেকুৱা দালাল ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু তেখেতে কৈছে যে আদিবাসী ছাত্ৰ সন্থা চান্দাজীৱী হয়, চান্দা তোলে বুলি। আজিৰ তাৰিখত গোটেই সমগ্ৰ অসমৰ আদিবাসী চাহ শ্ৰমিক ৰাইজে এটা কথা বুজিব পাৰিছে যে সঁচা অৰ্থত ACMS চান্দা পাৰ্টি হয় নে আদিবাসী ছাত্ৰ সন্থা চান্দা পাৰ্টি হয়। এই ACMS প্ৰত্যেকখন দৰমাত প্ৰত্যেকজন পাৰ্মানেণ্ট ৱৰ্কাৰ পৰা 20 টকা 50 টকা কৰি তেখেতবিলাকে টেক্স কাটে, পূজাৰ নামত টেক্স কাটে, কিবা এটা এইটো কৰমৰ নামত কাটে বা অন্য কিবা এটা যিকোনো কাৰ্যসূচী হ'লে টেক্স কাটে। সেই পইচা কটাবিলাক আজিলৈকে কিমান কোটি টকা ACMS সেইবিলাক উত্তৰ দিব লাগিব, আমাক হিচাপ নিকাচ লাগিব, হয় নাই ৰাইট? যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে ACMS অফিচ আমি বন্ধ কৰিম। আৰু আমি অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন সিং ঘাটোৱাৰ আৰু সম্পাদক অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াক আমি আদিবাসী ছাত্ৰ সন্থা হৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। ভণ্ড ব্যক্তি দালাল ব্যক্তি ৰাজু চাহুক অতি শীঘ্ৰে ACMSৰ প্ৰাথমিক পৰ্যায়ৰ সদস্যৰ পৰা তেখেতক বহিষ্কাৰ কৰিব লাগিব। কিন্তু আজিৰ তাৰিখলৈকে কিয় কৰা নাই? মানে আমি এটা কথা বুজিব পাৰিছোঁ, ইয়াত যেনেকুৱা চোৰে চোৰৰ ঠেং চিনি পায় তেনেকুৱা ACMSৰ এই হাই লেভেলৰ পৰা তল লেভেললৈকে চবে চোৰে হয় নাই? আৰু তেখেতবিলাকে এনেকুৱা পবিত্ৰ সংগঠনক চোৰ সজাব আমি কি সহ্য কৰি থাকিম নেকি? সেয়ে আজি আমি ACMS অফিচতো তলা মাৰিবলৈ বাধ্য হৈছোঁ। আৰু অহাকালিৰ পৰা তিনিচুকীয়া জিলাত যেইটা ACMS ব্ৰাঞ্চৰ অফিচ আছে চব ব্ৰাঞ্চত আমি তলা মাৰিবলৈ আমি বাধ্য হ'ম আদিবাসী ছাত্ৰ সন্থা। যেতিয়ালৈকে ৰাজু চাহু নিচিনা বদমাছ ভণ্ড ব্যক্তিক যদি যেতিয়ালৈকে ACMSৰ প্ৰাথমিক পৰ্যায়ৰ পৰা বহিষ্কাৰ নকৰে তেতিয়ালৈকে কিন্তু এই আন্দোলন অব্যাহত থাকিব। আৰু এটা কথা তেখেতে ব্লেম আনিছিলে ৰাজু চাহুৱে যে যোৱা 8 তাৰিখে যিটো গণসমাৱেশ হৈছিলে এই গণসমাৱেশত আশা আৰু আঠৰা উইড্ৰ কৰি দিছিলে। ৰাজু চাহুৱে অকলে মানে এই গণসমাৱেশটো পাতিছিলে। ৰাজু চাহুৰ দম আছে নেকি? আজিৰ তাৰিখলৈকে ৰাজু চাহুৰ নেতৃত্বত সাধাৰণ এটা সুধি পতা নাই, সকাম পতা নাই। এই তেখেতে ইমান ডাঙৰ বিশাল সমাৱেশ পাতিব, এই বদমাছ ব্যক্তিজন। আমাক তথ্য সহকাৰে লাগিব আমি আদিবাসী ছাত্ৰ সন্থা আৰু আঠৰা ক'ত আমি উইড্ৰ কৰিছিলোঁ তেখেতে স্পষ্ট আকাৰে দেখাব লাগিব। আজি তেখেত এজন 420 ব্যক্তি 1 নম্বৰ ভণ্ড আৰু দালাল ব্যক্তি। এনেকুৱা দালাল ব্যক্তিক যদি পুলিচ প্ৰশাসনে অতি শীঘ্ৰে যদি গ্ৰেপ্তাৰ নকৰে অন্যথা কিন্তু আন্দোলন ইয়াতকৈ ভয়াৱহ হ'ব। আৰু আন্দোলন কৰোঁতে যিকোনো অপ্ৰীতিকৰ যদি ঘটনা সৃষ্টি হয় তেতিয়াহ'লে তাৰ সম্পূৰ্ণ জগৰীয়া কিন্তু জিলা প্ৰশাসন আৰু ACMS হ'ব।